নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আনিছোঁ ক্লাছ 9ৰ অসমীয়াৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব। আহকচোন চাওঁ প্ৰশ্ন উত্তৰবিলাক। 1 নম্বৰ চমুকৈ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ আছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? উত্তৰ ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজচমন্দ জিলাৰ উদয়পুৰত। খ নম্বৰ পিপলান্ত্ৰী গাঁওখন ক'ত অৱস্থিত? উত্তৰ পিপলান্ত্ৰী গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰৰ আঁতৰত। গ কিহৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? উত্তৰ মাৰ্বল পাথৰৰ বাবে পিপলান্ত্ৰী গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। খ পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰ ডেনমাৰ্ক দেশৰ পাঠ্যক্ৰমত। ঙ থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ আৰ্জেণ্টিনাৰ এটা দলে। প্ৰথম ছ কিৰণ কোন আছিল? উত্তৰ কিৰণ পিপলান্ত্ৰী গাঁৱৰ মুখিয়াল শ্যামসুন্দৰ পালেউলৰ কন্যা আছিল। দ্বিতীয় ছ ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰিছিল? উত্তৰ ৰাখী বন্ধনৰ দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। বৰ্গীয় জ কিৰণনিধি যোজনাৰ আঁৰৰ মানুহজন কোন? উত্তৰ শ্যামসুন্দৰ পালেউল। জ কোনো এজন মানুহৰ মৃত্যুত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি কৰে? উত্তৰ মৃতকৰ স্মৃতিত 11টা গছপুলি ৰোপণ কৰে। 2 নম্বৰ পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰ পিপলান্ত্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয়। 3 নম্বৰ শ্যামসুন্দৰ পালেউল কোন? পিপলান্ত্ৰী গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰ শ্যামসুন্দৰ পালেউল হ'ল পিপলান্ত্ৰী গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰৰ ব্যক্তি। 2005 পৰা 2010 চনলৈ শ্যামসুন্দৰ পালেউলে গাঁওখনৰ মুখিয়ালৰ দায়িত্বত থকা কালত তেওঁৰ একক আৰু মহৎ প্ৰচেষ্টাই গোটেই গাঁওখনকে এটা নতুন জীৱন দিলে। তেওঁ গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ-গছনি ৰুই প্ৰতিপালন কৰা আৰু খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। তাৰোপৰি তেওঁ কিৰণনিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণৰ ব্যৱস্থা কৰে। তেওঁ এনেদৰে প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্ত্ৰী গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল। 4 নম্বৰ কিৰণনিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? উত্তৰ কিৰণনিধি যোজনা হ'ল শ্যামসুন্দৰ পালেউলে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে পিপলান্ত্ৰী গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব। এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। সেই 4টা দায়িত্ব হ'ল 1 নম্বৰ কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, 2 পানী সংৰক্ষণ কৰা, 3
গছ-গছনি ৰুই প্ৰতিপালন কৰা। 4 খেতি-বাতি নিজৰ প্ৰয়োজন পূৰণ কৰা। 5 কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? উত্তৰ: কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে ছোৱালীজনীৰ নামত 111টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল, গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। দ্বিতীয়তে, ছোৱালীজনীক যেনেদৰে আলফুলে ডাঙৰ-দীঘল কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে, কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে, কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে, ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা ছোৱালীৰ পঢ়া বা বিয়াৰ কামতে খৰচ কৰিব পাৰিব। শেষত, ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ গাঁৱৰ সম্পত্তি হ'ব। এখন ষ্টাম্প পেপাৰত এই নিয়মৰ চুক্তিৰ স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হয় গাঁৱৰ ৰাইজে। 6 পিপলান্ত্ৰী গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল? পাঠৰ সহায়ত লিখা। উত্তৰ: পিপলান্ত্ৰী গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিছিল আৰু এই কাম কিৰণ নিধি যোজনাৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰৰ ছোৱালীজনীৰ বিয়াৰ বয়সলৈ একোজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয় আৰু 111 জোপা গছৰ মূল্য ভালেখিনি বৃদ্ধি পায়। এইবোৰ গাঁওখনৰ মূল্যৱান সম্পত্তি হৈ পৰে। কিন্তু গছে দিয়া অক্সিজেন তাতকৈও অধিক মূল্যৱান। গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। 7 পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? উত্তৰ: পিপলান্ত্ৰী গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত, সংবাদ মাধ্যমৰ উপৰিও ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে। 8 পিপলান্ত্ৰী গাঁওখন কিয় এখন আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? উত্তৰ: পিপলান্ত্ৰী গাঁওখন মই আদৰ্শ গাঁও বুলি ভবাৰ কাৰণ আছে। মাৰ্বল খনিৰ দ্বাৰা প্ৰায় বিধ্বস্ত গাঁও এখনে শ্যাম সুন্দৰ পালিৱাল নামৰ লোকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নিৰ্দেশত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে। নিৰ্বনীকৰণ হৈ উদং হোৱা গাঁওখনে এক নীতি নিয়মৰ মাজেৰে গছ পুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিলে। গাঁৱৰ মানুহখিনিৰ কঠোৰ শ্ৰম আৰু কাৰ্যতৎপৰতাই সকলোকে আকৰ্ষণ কৰিলে। ছোৱালী সন্তানৰ প্ৰতি লোৱা আকৰ্ষণীয় আৰু আদৰণীয় ব্যৱস্থাই সকলো মানুহকে এক নতুন দিশৰ সন্ধান দিছে। এই গাঁৱৰ কাম-কাজ, প্ৰকৃতি প্ৰেম, প্ৰাকৃতিক শোভাই পৃথিৱীৰ মানুহক আকৰ্ষিত কৰাৰ লগতে প্ৰেৰণাৰ উৎস হৈ পৰিছে। এই গাঁৱক লৈ চিনেমা, তথ্যচিত্ৰ আদি শতাধিক নিৰ্মাণ হৈছে। বিদেশৰ পাঠ্যক্ৰমতো এই গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা দিবলৈ চেষ্টা কৰা হৈছে। এনেবোৰ কাৰণতেই মোৰ বাবে পিপলান্ত্ৰী গাঁও এখন আদৰ্শ গাঁও। এই পাঠটোৰ শিক্ষণীয় দিশ হ'ল, পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা, উদ্যম, আগ্ৰহ আদিৰ দ্বাৰা অসম্ভৱ বুলি ভবা কাম এটা সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পোৱা যায়। যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত। কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল'ৰা-ছোৱালী সকলো সন্তানেই পিতৃ-মাতৃৰ বাবে সমান হ'ব লাগে। সমাজৰ প্ৰতি আমি সকলোৱে সমানে দায়বদ্ধ।
এনেবোৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পোৱা যায়। 9 নম্বৰ, বহলাই বুজাই লিখা। ক, 12টা মাহত 13টা খেতি। উত্তৰ, আমাৰ বছৰটোত 12টা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়, কিন্তু কৰ্মী লোকসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতি পথাৰত যিকোনো খেতি কৰে। ইয়াকেই 12টা মাহত 13টা খেতি বুলি কোৱা হয়। খ, স্বচ্ছ ভাৰত অভিযান। স্বচ্ছ ভাৰত অভিযান নামৰ আঁচনিখন প্ৰৱৰ্তন কৰে 2015 চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা, স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন চাফ-চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ। গ, সামাজিক মাধ্যম। সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া বৰ্তমানৰ সময়ৰ আটাইতকৈ ক্ষীপ্ৰ আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ আদিৰ জৰিয়তে আজি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালী গণমাধ্যম। ব্যাকৰণত 10 নম্বৰ প্ৰশ্নটো আছে বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো আছে হাতে কামে। হাতে কামে লাগিলেহে যিকোনো কাম সহজে হয়। দ্বিতীয়টো আছে নিয়ম শৃংখলা। আমি বিদ্যালয়ৰ নিয়ম শৃংখলাবোৰ মানি চলা উচিত। দিনে নিশাই নিজৰ ল'ৰা-ছোৱালীকেইটাক ভালকৈ থাকক বুলিয়ে মাকগৰাকীয়ে দিনে নিশাই পৰিশ্ৰম কৰিছে। খেতি-বাতি। বানপানীৰ বাবে এইবাৰ খেতি-বাতি ভাল নহ'ল। আনন্দ উল্লাস। পূজা আনন্দ উল্লাস মাজেৰে পাৰ কৰিলোঁ। ডাঙৰ দীঘল। শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল। সুখ সমৃদ্ধি। সকলোৱে মিলি থাকিলে ঘৰ এখনত সুখ সমৃদ্ধি ভৰি পৰে। 11 নম্বৰ, কিয় মূৰ্ধন্য ন হৈছে লিখা। বৰষুণ। কোনো পদত থকা ৰি, ৰ, মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ, ব বৰ্গ, উৎকৃষ্ট জ, ব, হ নাইবা অনুস্বাৰ থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয়। পৰিমাণ। পৰা, পৰি, নিৰ আদি উপসৰ্গৰ পাছত থকা মান, নয় আদিৰ দন্ত্য ন মূৰ্ধন্য ন হয়। ৰূপায়ণ। ইয়ৰ পিছৰ দন্ত্য ন মূৰ্ধন্য ন হয়। 12 নম্বৰ, তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা। মুক্ত, মুকলি, বায়ু, বতাহ, বৃহৎ, ডাঙৰ, পানী, জল, গছ, বৃক্ষ, চকু, নয়ন, গাঁও, গ্ৰাম। 13 নম্বৰ, তলৰ উপসৰ্গকেইটাৰ একোটাকৈ শব্দ গঠন কৰা। প্ৰতি, প্ৰতিদান, অধি, অধিগ্ৰহণ, উপ, উপকাৰ, অৱ, অৱৰোধ, দূৰ, দূৰসংযোগ। ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো টিপি ৰাখিব। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। ধন্যবাদ।